নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ ফৰেইনাৰ্ছ ট্ৰিবিউনেল এটিৰ ফালৰ পৰা আহিছে নতুন ভেকেন্সি অফিচ পিয়ন আৰু এলডিএৰ তো ভিডিঅ'টোত আপোনালোকক গোটেইখিনি তথ্য কম সময়তে জনাম আহক ভিডিঅ'টো আৰম্ভ কৰোঁ তো এইটো হৈছে এডভাৰটাইজমেণ্টটো য'ত আহিছে বেঞ্চ এছিষ্টেণ্টৰ এটা পোষ্ট জুনিয়ৰ এছিষ্টেণ্ট এলডিআৰ এটা পোষ্ট ডাটা এণ্ট্ৰি অপাৰেটৰৰ এটা পোষ্ট আৰু অফিচ পিয়নৰ এটা পোষ্ট আৰু এই সকলোবিলাক পোষ্টৰ বাবে যিটো ইণ্টাৰভিউ সেই ইণ্টাৰভিউ তাৰিখটো একেলগে দি দিছে 28/2/2022 ডাটা এণ্ট্ৰি অপাৰেটৰ ইণ্টাৰভিউ হ'ব 1 মাৰ্চ 2022 অফিচ পিয়ন 2 মাৰ্চ 2022 অফিচ পিয়নৰ আৰু 3 মাৰ্চ 2022 অফিচ পিয়নৰ এক্সামটো অনুষ্ঠিত হ'ব তো ইয়াতে এইকেইটা পোষ্টৰ ডাটা এণ্ট্ৰি অপাৰেটৰ আৰু অফিচ পিয়নৰ ডাইৰেক্ট ইণ্টাৰভিউ হ'ব আৰু যিটো বেঞ্চ এছিষ্টেণ্ট আৰু জুনিয়ৰ এছিষ্টেণ্টৰ পোষ্ট আছে এইটোৰ বাবে এটা লিখিত পৰীক্ষা আপোনালোকে দিব লাগিব তো এতিয়া কোনটো পোষ্টৰ কাৰণে কি কোৱালিফিকেশ্যন ৰাখিছে সেইটো আমি চাই লওঁ বেঞ্চ এছিষ্টেণ্ট আৰু জুনিয়ৰ এছিষ্টেণ্ট এলডিএ এই দুটা পোষ্টৰ বাবে যিকোনো গ্ৰেজুৱেশ্যন হ'লে আপুনি এপ্লাই কৰিব পাৰিব দৰমহাৰ নিৰিখ 14,000 পৰা 49,000 আৰু গ্ৰেড পেও আছে ইয়াতে ডাটা এণ্ট্ৰি অপাৰেটৰ যিটো পোষ্ট আছে সেইটোৰ বাবে হায়াৰ ছেকেণ্ডাৰী পাছ হ'ব লাগে আৰু আপোনাৰ কম্পিউটাৰ ডিপ্ল'মা থকাটো প্ৰয়োজন আৰু এইটোৰ কাৰণে দৰমহাটো ফিক্স ৰাখিছে 10,000কৈ অফিচ পিয়নৰ যিটো পোষ্ট আছে সেইটোৰ বাবে আপ টু ক্লাছ 8লৈকে পঢ়া হ'লেই হ'ব আৰু ক্লাছ 8লৈকে পঢ়িলে আপুনি এপ্লাই কৰিব পাৰে 12,000 পৰা 60,500 দৰমহাৰ নিৰিখ লগত গ্ৰেড পেও আছে ইয়াতে আৰু এই সকলোবিলাক পদৰ বাবে বয়সৰ সময়সীমা 18 বছৰৰ পৰা 40 বছৰলৈকে ৰাখিছে 1/1/2022 তাৰিখৰ ভিতৰত আবেদন কৰিবৰ কাৰণে আপোনালোকক প্ৰয়োজন হ'ব ষ্টেণ্ডাৰ্ড ফৰ্ম আমাৰ ৱেবছাইটৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব মই ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ তাৰ পৰা ডাইৰেক্ট ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি ল'ব অথবা আপোনালোকে দোকানতো পাব 5 টকা বা 10 টকাত এনেকুৱা ধৰণৰ ষ্টেণ্ডাৰ্ড ফৰ্ম আপোনালোকে পাব আৰু এনভেলপৰ ভিতৰত আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট যিবোৰ আছে সেইবিলাকৰ জেৰক্স কপি নিজৰ ছিগনেচাৰ মাৰি ষ্টেণ্ডাৰ্ড ফৰ্মত আপোনাৰ পাছপোৰ্ট ফটো দিব আৰু এই এড্ৰেছটোলৈকে পঠিয়াই দিব লাগিব দ্য মেম্বাৰ ফৰেইনাৰ্ছ ট্ৰিবিউনেল হোজাই শংকৰদেৱ নগৰ ডিষ্ট্ৰিক্ট হোজাই আছাম অৰ্থাৎ যিহেতু এই ফৰেইনাৰ্ছ ট্ৰিবিউনেল যিটো এইটো হোজাইৰ ফালৰ পৰা আহিছে আৰু ইয়াতে অসমৰ সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব কিন্তু সকলো ইণ্টাৰভিউ বা লিখিত পৰীক্ষা হোজাইত অনুষ্ঠিত হ'ব তো তাৰ কাৰণে আপোনালোকে চাই ল'ব হোজাইৰ ওচৰ পাজৰৰ যিখিনি কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে এইটো সুবিধাজনক হ'ব আৰু এপ্লাই কৰিবৰ কাৰণে মাথো 10 দিন সময় ৰাখিছে যিহেতু ইণ্টাৰভিউ তাৰিখো দি দিছে তো সেইকাৰণে আপোনালোকে কম দিনৰ ভিতৰতে 4-5 দিনৰ ভিতৰতে ইয়াতে আপোনালোকৰ এনভেলপ পঠিয়াই দিয়াটো প্ৰয়োজন আৰু ইয়াতে কোৱা হৈছে যে এই পোষ্টখিনি কণ্টেক্সুৱেল হয় যেতিয়ালৈকে ফৰেইনাৰ্ছ ট্ৰিবিউনেলৰ কাম চলি থাকিব তেতিয়ালৈকে আপোনালোকৰ চাকৰিটো থাকিব পাৰ্মানেণ্ট পোষ্ট নহয় বুলি ইয়াতে ডাইৰেক্টলি উল্লেখ কৰিছে আৰু আগন্তুক অসমৰ যি কমন এক্সাম হ'ব বিভিন্ন গ্ৰেড 3 গ্ৰেড 4 পদৰ সেই পদৰ বাবে আপোনালোকে এই PDF কিতাপখন কিনি ল'ব পাৰে য'ত 35,000 প্ৰশ্নৰ উত্তৰ পাব অসম GK অন্যান্য GK ইংলিছ গ্ৰামাৰ মেথছ ৰিজনিং প্ৰিভিয়াছ প্ৰশ্ন পূৰ্বৰ প্ৰশ্ন কাকত এই সকলো assamgkpdf.com ভিজিট কৰিব অথবা ডেছক্ৰিপশ্যনৰ লিংক চেক কৰিব আৰু অসমীয়া মাধ্যমতো PDF কিতাপ পাব আপোনালোকে assamgkpdf.com ত ভিডিঅ'টো এইখিনি ধন্যবাদ